everyone, welcome to my YouTube channel Deba. Subscribe my channel and press the bell icon for more notification. আজি আপোনালোকৰ লগত এটা তেল পিঠাৰ ৰেচিপি শেয়াৰ কৰিবলৈ ওলাইছো। তাৰ বাবে আপোনালোকৰ লাগিব চাউলৰ গুৰি, মানে পিঠাগুৰি অলপমান লাগিব। চাউলটো তিয়াই থৈ গ্ৰাইণ্ডাৰত বা ঢেঁকীতে খুন্দি ল'ব। তাৰ পিছতে ইয়াতে গুৰৰ লগত মিশ্ৰণটো ভালকৈ মিহলাই ল'ব। তাৰপিছত ইমানখিনি কনচেন্ট্ৰেচি আপোনালোকে ৰাখিব। মিশ্ৰণখিনি এটা এটাকৈ এনেকৈ লাডু বনাই লৈছোঁ। মিশ্ৰণখিনি মিহলাওঁতে যিমান ভালকৈ মিহলাই সিমানে পিঠাখিনি ফুলি উঠিব। আপোনাৰ যদি গুৰ নাই তেনেহ'লে অপচনেল আপোনালোকে চুগাৰ ইউজ কৰিব পাৰিব। মই ইয়াতে চাউলৰ গুৰি আৰু ইয়াতে মই গুৰ ব্যৱহাৰ কৰিছোঁ। মিহলাওঁতে অলপমান নিমখ দি দিব। বিহু বুলিয়েই নহয়, পিঠা এনে ঘৰতো বনাই থ'ব লাগে আচলতে। বনাই থাকোঁ যদিও আপোনালোকৰ লগত শ্বেয়াৰ কৰা নহয়, গতিকে এইবাৰ ভাবিলোঁ অলপ আপোনালোকৰ লগতো অলপমান শ্বেয়াৰ কৰোঁ। এনেকৈ প্ৰেছ কৰি বহলাই দিছোঁ। এনেকৈ চেপি দিব। তেলখিনি গৰম হোৱাত মই ইয়াত দি দিছোঁ। আপোনালোকে মোৰ চেনেলটো ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। एक चैनल ग्रो करने के लिए ऑडियंस का सपोर्ट बहुत बड़ा अहम रखता है। হয়তো দেখিছে অলপ ফুলি উঠিছে দেখিছেনে বাৰু? নাও ইজ ৰেডি। ফুলি উঠিছে নহয় বাৰু? এয়া আপোনালোকে দেখিছে নিশ্চয় পিঠাবোৰ কিমান ধুনীয়াকৈ ফুলি উঠিছে। খাবলৈ কিন্তু বহুত টেষ্টি আছিল। আপোনালোকে প্লিজ ট্ৰাই কৰিব আৰু কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। কেইটামান আপোনালোকক দেখাই দিছোঁ কেনেকৈ ফুলি উঠিল।
বিহুনো মই কি পিঠা বনালোঁ এয়া আপোনালোকক দেখাই দিছোঁ।